বহুদিনৰ পৰা ৰৈ আজি মোৰ ভাল লগা দিনটো আহি পালেহি। সকলোৱে চাগে গমেই পাইছে নহয় জানো, আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ। সেয়ে ৰাতিপুৱা সোনকালে গা পা ধুই ঘৰতে ধূপ চাকি জ্বলাই ওচৰৰ মন্দিৰলৈ বুলি ওলাইছোঁ আইতাৰ লগত। এয়া আইতা আৰু মই মন্দিৰলৈ গৈ আছোঁ। এইভাগ মন্দিৰ মোৰ খুব লাকি হয়, কিয়নো মই যেতিয়া স্কুললৈ অহা যোৱা কৰোঁ এই মন্দিৰভাগৰ সন্মুখেদি অহা যোৱা কৰিছিলোঁ আৰু প্ৰত্যেক দিনাই সদায় মন্দিৰৰ আগত মূৰ দোৱাই গৈছিলোঁ আৰু মোৰ প্ৰত্যেকটো পৰীক্ষাৰ সাক্ষী হৈ ৰৈছিল এই মন্দিৰভাগ। যেতিয়া কেঁচা অৱস্থাত আছিল তেতিয়াৰ পৰা এই মন্দিৰভাগ পাইছোঁ আৰু আহি আজি এটা ইমান ভাল দিন, মন্দিৰভাগ সম্পূৰ্ণ পকা হৈ উঠিলে আৰু আজি আসন প্ৰতিষ্ঠা কৰিব, লগতে মূৰ্তিও প্ৰতিষ্ঠা কৰিব। তাৰ বাবে আমাক নিমন্ত্ৰণ কৰিছে, আইতা আৰু মই আহিছোঁ। আৰু এয়া আমি আহি মন্দিৰ পালোহি। মন্দিৰৰ বাহিৰৰ দৃশ্যটো দেখাই দিছোঁ অলপমান। চাওকচোন কিমান ধুনীয়াকৈ মন্দিৰটো বনাই হৈ গ'ল। আৰু আজি চাগে সকলো শিৱ ভক্তই মন্দিৰলৈ গৈছে, ধূপ চাকি জ্বলাইছে, বাবাৰ আশীৰ্বাদ লৈছে। ময়ো আহিলোঁ। মই আহি পাওঁ মানে দুজন এজনকৈ ৰাইজ গোট খাইছে। প্ৰথমতে ধূপ চাকি জ্বলাই ল'লোঁ, তাৰ পাছত এয়া দেখিছে আইতাসকল বহি আছে, লগতে বহিলোহি। বাবাৰ ওচৰত এটাই প্ৰাৰ্থনা, যাতে সকলোকে ভালে ৰাখে। বহুত ভাল লাগিছে মন্দিৰভাগ, সঁচাকৈ যিটো অৱস্থাৰ পৰা আজি এইটো অৱস্থা পাইছেহি, বহুত ভাল লাগিছে। অকণমানি ভতিজা এজনীক লগ পালোঁ, তাইৰ লগতে অকণমান ভিডিঅ' কৰিলোঁ। এয়া আইতাসকলে সকলোৱে মিলি আমি চাহ খাইছোঁ, তাৰপিছতে গীতা পাঠ কৰিব। বৰ ধুনীয়াকৈ সুন্দৰকৈ আয়োজন কৰিছে আজি কৰ্মভাগ। এয়া ছাউণ্ড ছিষ্টেমৰ ব্যৱস্থা কৰিছে। মই পিছে বেছি সময় নাথাকিলোঁ, আইতা থাকিলে ঘৰলৈ গুচি আহিলোঁ আৰু